মই ইউটিউব চেনেল প্ৰস্তুতকৰ্তালৈ সকলোকে স্বাগতম জনাইছোঁ। নমস্কাৰ, মোৰ লগত উপস্থিত আছে দেৱদাৰু ডেন্স একাডেমীৰ অধ্যক্ষ ভূপেশ প্ৰিয়ম ছাৰ। ছাৰ নমস্কাৰ, মই ইউটিউব চেনেল প্ৰস্তুতকৰ্তালৈ আপোনাক স্বাগতম জনাইছোঁ। আৰু আপোনাৰ গৰম বন্ধত দেৱদাৰু আপুনি কেনেকৈ তাৰমানে বিহু ৱৰ্কশ্বপটো পাতিলে? মানে গোটেই চিষ্টেমটো আচলতে কি হয়, ধন্যবাদ জনাইছোঁ মৃদুলক এই গোটেই কথাখিনি আমাৰ ইউটিউব চেনেলত জনোৱাৰ বাবে। সকলোৱে গমেই পাব, বিশেষকৈ এতিয়া অভিভাৱকখিনি চাব পাৰিব এই ভিডিঅ'টো আৰু গম পাব। আমি 2011 আমাৰ যিহেতু হিপ হপৰ ক্লাছ এক্সট্ৰা ডান্সবিলাক এনেকৈ ৱৰ্কশ্বপত আনি আছোঁ। যিহেতু আমি হিপ হপ শিকাওঁ, তো বিহু, সত্ৰীয়া, ভাৰত নাট্যম 2011 পৰা চিৰিয়েলি এটাৰ পিছত এটা চলি আহি আছে আৰু সহযোগ কৰি আহি আছে গোটেই গাৰ্জেনখিনিয়ে। আৰু কিছু সংখ্যকে অৱশ্যে এইটো ক্ষেত্ৰত আগ নাবাঢ়ে, কাৰণ কিয় বেছি প্ৰাধান্য ফুৰিব যোৱাত দিয়ে। আৰু মই এইটোৱে গাৰ্জেনক অনুৰোধ কৰিব খোজোঁ যে আমি গৰম বন্ধত যেনেকৈ কৰ্মশালাবিলাক কৰিছিলোঁ, কাৰণ বয়সটো ৰৈ নাথাকে, সময়টো ৰৈ নাথাকে, সৰুকালত শিকিব পাৰিলে ভাল। এতিয়া মই ধৰক এক্টিংটো শিকিছোঁ HS ছেকেণ্ড ইয়াৰ পাছ কৰাৰ পিছত। মই এতিয়া ভাবোঁ যদি মই ক্লাছ 4ত শিকিলোঁ হয় কেনেকুৱা হ'ল হয়। তো তেতিয়া সময়খিনি ৱৰ্কশ্বপ কৰিছোঁ যদিও তেনেকৈ প্ৰফেচনেলি এক্টিং কৰা নাছিলোঁ। গতিকে তেতিয়া শিকিছিলোঁ কাৰণে, গৰম বন্ধত শিকিছিলোঁ কাৰণে এতিয়া হয়তো অভিনয় কৰিব পৰা হৈছোঁ বা জানিব পৰা হৈছোঁ। গতিকে এইখিনিয়ে আশা আছে যাতে অভিভাৱকখিনিয়ে গৰম বন্ধত কিবা এটা শিকাব চেষ্টা কৰে। অকল এক্টিং ডান্স বুলি নহয়, বাকী কিছুমান ক্ৰাফ্টৰ কাম থাকে, ধৰক কাগজৰ কিবা হেৰি বনোৱা, হাতেৰে কিবা বনোৱা, পুতলা বনোৱা বা চিত্ৰাংকন, এনেকুৱা টাইপ। ছাৰ এই বিহু যি মানে কৰ্মশালাটো হৈ গ'ল, ক'ত দেখাব এখন? মানে আমাৰ দেৱদাৰু ডেন্স একাডেমীৰ যিটো প্ৰতিষ্ঠা দিৱস, মানে 31 জুলাইত, তাতে প্ৰগ্ৰেমটো কৰিব পাৰিবনে নোৱাৰে? মানে কি হয়, আমাৰ 31 জুলাইত প্ৰতিষ্ঠা দিৱস দেৱদাৰু ডেন্স একাডেমীত। এইবাৰ 12 সংখ্যক, দ্বাদশ সংখ্যক হ'ব দেৱদাৰু প্ৰতিষ্ঠা দিৱস মানে দেৱদাৰু ফেষ্টিভেল। আমি প্ৰত্যেক বছৰে পাতি আহিছোঁ ৰূপকোঁৱৰ কলা পৰিষদত। এবছৰ আমাৰ ক'ভিডৰ বাবে নহ'ল, আৰু প্ৰত্যেক বছৰ এনেকৈ মিলাওঁ ৱৰ্কশ্বপটো শেষৰ যিখিনি অনুষ্ঠান, মানে কৰ্মশালাত কি শিকিলে ছাত্ৰ ছাত্ৰীখিনিয়ে, সেইখিনি আমাৰ 31 জুলাইত এই দেৱদাৰু মহোৎসৱত প্ৰদৰ্শন কৰিব। তেওঁলোকৰ প্ৰতিভা প্ৰকাশ কৰা হ'ব, মানে প্ৰতিভা বিকাশৰ এটা সুবিধা দিয়া যায়, মানে কি নাছিলে, আৰু লগতে চাৰ্টিফিকেটো প্ৰদান কৰা হয়। গতিকে এই বছৰো বিহুৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠান দেৱদাৰু মহোৎসৱ 31 জুলাই দিনাখন ৰূপকোঁৱৰ কলা পৰিষদত অনুষ্ঠিত হ'ব। তাতে সিদিনাখন বিহুৰ ৰাইজক নিমন্ত্ৰণ জনাইছোঁ আমাৰ ফেষ্টিভেলত আহিব। আৰু এইবছৰ আমাৰ বিশেষ আকৰ্ষণ হিচাপে আছে আমাৰ সকলোৰে চিনাকি যুৱ প্ৰজন্মৰ বিকি কলিতা, সকলোৱে জানে। গতিকে সকলোকে নিমন্ত্ৰণ জনাইছোঁ, আৰু আমাৰ দেৱদাৰুৰ আকৰ্ষণীয় কিছুমান নৃত্যানুষ্ঠান থাকিব। সকলোকে নিমন্ত্ৰণ জনালোঁ আমাৰ তৰফৰ পৰা। ধন্যবাদ। উপস্থিত আছে আজি নেশ্যনেল স্কুল অফ ড্ৰামা ছিকিমত স্নাতকোত্তৰ বৰ্ণালী বৰদলৈ। হাত চাপৰি এটা। অসমৰ এগৰাকী প্ৰতিষ্ঠিত অভিনেত্ৰী আছিল, আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ ষ্টুডেণ্ট বিভাগে। স্ত্ৰীলিংগ মহিলা
গৰম বন্ধ বুলি ক'ব লাগিলে সকলোৱে ফুৰিব যায় কিবা কয়। আমাৰ দেৱদাৰু ডান্স স্কুলত বৰ্তমান চলি আছে ৱৰ্কশ্বপ। আজি তাৰে সমাপ্তি হ'ল আৰু মোৰ লগত আছে ধনজিৎ ছাৰ। আৰু ধনজিৎ ছাৰ নমস্কাৰ, মই ইউটিউব চেনেল প্ৰস্তুতখোতালৈ আপোনাক স্বাগতম জনাইছোঁ। তো ছাৰ, আমাৰ দেৱদাৰু ডান্স স্কুলত আহি আপোনাৰ কেনেকুৱা লাগিল? বহুত ভাল অভিজ্ঞতা লাগে। ইয়াত বহুত ভাল লাগিল আহি পিনে। এই গৰমৰ বন্ধত দেৱদাৰুৰ প্ৰতিজন ষ্টুডেণ্ট ইয়াত আজি উপস্থিত আছে। লগতে বাহিৰৰ পৰা বহুকেইজন ল'ৰা ছোৱালী পালোঁ আৰু গোটেই তোমালোকৰ যিখিনি মেম্বাৰ আছে সেইখিনি যিমানখিনি সহযোগিতা কৰিলা, ভূপেশ আৰু পূৰবীয়ে যিখিনি কষ্ট কৰিলে, বহুত ভাল লাগিল। কি দিব পাৰিছোঁ ৰাইজে বা গাৰ্জেনসকলে ক'ব। চেষ্টা কৰিছোঁ যাতে আৰু অলপ ভাল হওক বুলি হুঁচৰি উলিয়াইছোঁ, ইয়াতে বিহু উলিয়াইছোঁ, যাতে নতুন জেনেৰেশ্যনে এইখিনি কথা জানক, শিকক, তেনেকুৱা অলপমান চেষ্টা কৰিছোঁ। ভাল লাগিল শুনি। আৰু আপোনাৰ ক'ত স্কুল আছে, মানে নলবাৰীতে নে আৰু ক'ৰবাত আছে আপোনাৰ? নাই, মোৰ নলবাৰীতে আছে। মোৰ নিজৰ বাসগৃহত নলবাৰী কলেজত হেঁপাহ সাংস্কৃতিক কেন্দ্ৰ। মই তাত বৰ্তমানলৈকে অকল বিহুৰ ওপৰতে কাম কৰি আছোঁ। ঢোল, তাল, পেঁপা, গগনা ইনষ্ট্ৰুমেণ্টখিনি গোটেইখিনি, আৰু লগতে বিহু নাচৰ আমি ৱৰ্কশ্বপ কৰোঁ, ক্লাছ কৰোঁ একেলগে। বহুত ভাল লাগিল আমাক এইখিনি টাইম দিয়াৰ কাৰণে। বেয়া চেয়া নাপাব ছাৰ, ধন্যবাদ। ধন্যবাদ। আমাৰ মাজত আছে নাচনী আৰু ঢুলীয়া। তো আমাৰ নমস্কাৰ, বহুত ভাল লাগিল। মই ইউটিউব চেনেল প্ৰস্তুতখোতালৈ আপোনাক স্বাগতম জনাইছোঁ গোটেইকেইটাকে, মানে আপোনালোক দুটাকে। আৰু কি বুলি কয়, কেনেকুৱা লাগিল দেৱদাৰু ডান্স স্কুলত আহি? বহুত বেছি ভাল লাগিছে। আৰু দেৱদাৰুলৈ পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ যে তেওঁলোকে কণ ল'ৰা ছোৱালীখিনিৰ কাৰণে যি বিহু নাচৰ কৰ্মশালা আয়োজন কৰিছে, তাৰ বাবে বহুত ধন্যবাদ। আৰু দেৱদাৰুৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। বহুত ভাল লাগিল শুনি। আৰু আপোনাৰ কেইবছৰ নাচিবৰ হ'ল? আচলতে নাচ খুব ভাল পাওঁ। সৰুৰ পৰাই নাচৰ লগত জড়িত যদিও বিহু নাচ মই 2009ৰ পৰা আৰম্ভ কৰিছোঁ। হেঁপাহ সাংস্কৃতিক কেন্দ্ৰ নলবাৰীৰ সঞ্জিত দত্ত ছাৰৰ তত্বাৱধানত যি নলবাৰীৰ যি হেঁপাহ সাংস্কৃতিক কেন্দ্ৰ আছে, তাত আমাৰ প্ৰত্যেক বছৰে এপ্ৰিলৰ মাহত, মানে বহাগ বিহুৰ আগে এখন কৰ্মশালা আয়োজন কৰা হয়। আৰু সেই কৰ্মশালাৰ মাধ্যমেৰে মই প্ৰথম মোৰ বিহু নাচ আৰম্ভ কৰিছিলোঁ আৰু তেতিয়াৰ পৰা এতিয়ালৈকে শিকি আছোঁ। আৰু আমাৰ লগত আছে ঢোলবাদক। তো কেনেকুৱা লাগিল দেৱদাৰু ডান্স স্কুলত আহি? ভালে লাগিছে। আৰু তুমি কেতিয়াৰ পৰা ঢোল বাজবা শিকিছিলা? মই 2011 চনৰ পৰা শিকিছিলোঁ। 2011 চনৰ পৰাই? মানে ঢোল শিকিম বুলি শিকিছিলা না এনে শিকিছিলা? এনে তো আহি গ'ল নিচাটো পূৰা। তে বহুত ভাল লাগিল। তে বেয়া চেয়া নাপাব, ধন্যবাদ। সাগৰৰে পানী আমাৰে নাচনি নিচেনো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা হৈছে। আৰু সকলোৱে 31 জুলাইত দেৱদাৰু ডান্স একাডেমীৰ প্ৰগ্ৰেম চাব আহিব ৰূপকল কৰা পৰিষদত।